নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি ওলাইছোঁ মাধৱদেৱ জন্মস্থানলৈ যাবলৈ, যিহেতু তাত অসম অংকীয়া ভাওনা সমাৰোহ হৈ আছে। আজি তাৰে দ্বিতীয়টো দিন, তাকে মা আৰু ময়ো যাবলৈ ওলালোঁ, লগতে ওচৰৰ খুৰীহঁতো গৈছিলে। আৰু এয়া আমি গৈ থানৰ ওচৰ পাওঁতেই এয়া শোভাযাত্ৰা আহিলেই, গতিকে থানলৈ নগৈ তাতে অকণমান সময় ৰৈ শোভাযাত্ৰা চালোঁ আৰু তাৰপিছতেই আমি থানলৈ বুলি যাম। আৰু এয়া আপোনালোকক শোভাযাত্ৰাৰ আৰু অলপ ভিডিঅ' আছিলে, পিছে মই আপোনালোকক এতিয়া দেখুওৱা নাই, যিহেতু গোটেইখিনি দেখালে আপোনালোকে চায়ো আমনি পাব সেইকাৰণে। আৰু শোভাযাত্ৰা যোৱাৰ পাছতে এয়া আমি আহিলোঁ থানৰ ওচৰলৈ, আৰু আহিয়ে এয়া ধূপ বন্তি তেল কিনি ল'লোঁ, লৈ ভিতৰলৈ বুলি আহি আছোঁ। থানলৈ আচলতে বিয়াৰ পাছত যিমানবাৰ আহিছোঁ গোটেইকেইবাৰেই মই ভিডিঅ' কৰিছোঁৱেই। বিয়াৰ আগত যেতিয়া আহিছিলোঁ তেতিয়া ইমান ভিডিঅ' মই কৰা নাছিলোঁ, যিহেতু তেতিয়া মই ভিডিঅ' নবনাওঁৱেই ইমান। আৰু এয়া আহি পেলাই এয়া চাকি ধূপ জ্বলাই ল'লোঁ মা আৰু মই। জ্বলাই আজৰি হৈ এতিয়া আহিলোঁ মেইন থান ভাগলৈ, আৰু তালৈ আহি এয়া অকণমান সময় আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু তাৰপাছত আহিলোঁ প্ৰদৰ্শনীলৈ আহিলোঁ, পিছে আজি একো লোৱা নহ'লে, অলপ চালোঁহে। জানেই প্ৰদৰ্শনীত কি ওলায়, সকলোতে একেবোৰে কাপোৰ গহনা খোৱা বস্তুৰ পৰা আদি কৰি সকলোবিলাকে ওলাইছে। পিছে বতৰটো খুব বেছি বেয়া, যিহেতু এইকেইদিন বহুত বেছি বৰষুণ হৈ আছে, একদম মানে গোটেই বোকা হৈ আছে, গতিকে ইমান বেছি চোৱা নহ'লে। আৰু বাকী চাই মেলি এয়া থানলৈ আহিলোঁ, অকণমান সময় নামো শুনিলোঁ। আজি পিছে ফাকুৱাও হয়, গতিকে অকণমান ফাকুৱাও লগালে। আৰু তাৰপাছত শোভাযাত্ৰা উভতি আহিছিলে, সেয়া চাবলৈ বুলি অকণমান সময় তাতে ৰ'লোঁ। আৰু লাহেকৈ এয়া ভাত খাবলৈ বুলিও গ'লোঁ, যিহেতু তাত ভাত খুৱাইছে। আৰু আজি চাহৰ দায়িত্বত আমাৰ গাঁৱৰ আছিলে, গতিকে ময়ো তাতে অকণমান সময় থাকিলোঁ। বৰ বেছি দেৰি নহয়, তথাপিও অকণমান সময় থাকিলোঁ। আৰু এয়া শোভাযাত্ৰা পালেহি, অলপমান ওচৰৰ পৰা ভিডিঅ' কৰোঁ বুলি আহিলোঁ, ইমান বেছি ফাকুৱা দলিয়াইছে মানে চকুৱে মুখে সোমালে, সেইকাৰণে আঁতৰি দিলোঁ। আৰু বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বহুতখিনিতো আহিছেই বাৰু, কিন্তু যিসকল অহা নাই তেওঁলোকে মোৰ ভিডিঅ'টোৰ দ্বাৰাই চাব পাৰিব বুলিহে মই ভিডিঅ'টো বনালোঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত একদম জনাবলৈ নাপাহৰিব। মই ইউটিউব আৰু ফেচবুক দুয়োটাতে আপলোড কৰিম। আৰু এয়া মোৰ ভণ্টি আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনীকো লগ পালোঁ, অলপমান সময় কথা পাতিলোঁ। পাতি এয়া আবেলি মানে প্ৰায় সন্ধিয়া হ'বৰে হৈছিল, আৰু তেনেকুৱাখিনি সময়তে আমি ঘৰলৈ আহিবলৈ বুলিও ল'লোঁ। বাকী আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সকলো ভালে থাকক, আৰু যদি আহোঁ আকৌ কাইলৈ পৰহিলৈ, তেতিয়া আকৌ ভিডিঅ' দেখাম, আপোনালোকে চাব। বাৰু আজিলৈ আহিছোঁ, বাই।